জনপ্ৰিয়তা বনাম সুনাম। লেখিকা উপাসনা শিৱম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই থওঁ, আমাৰ এই গল্পটো সংগ্ৰহ কৰা হৈছে। কথাবোৰ অলপ বেলেগ ফালেৰে যোৱা যেন লাগে। জনপ্ৰিয় হোৱাৰ তীব্ৰ বাসনাই মানুহক যেন আন এটা দিশলৈ লৈ গৈ আছে। জনপ্ৰিয় হোৱাৰ তাড়নাত আজিকালি মানুহে যিকোনো কাম কৰে, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মাথো জনপ্ৰিয় হোৱাৰ ইচ্ছা। জনপ্ৰিয় হোৱাৰো কিছুমান পথ আছে, সেইবোৰ বাছি লওক। ট্ৰেণ্ডত অতিবাহী গৈ জনপ্ৰিয় হোৱাৰ মূল্য ক'ত? জনপ্ৰিয় হোৱাৰ বাসনাই নৱপ্ৰজন্মৰ এচামক কেৱল ধ্বংসৰ পথলৈ ঠেলি দিয়াৰ বাদে আন একো নকৰে। যি সময়ত এচাম ব্যস্ত গ্ৰন্থৰ সুবাস লোৱাত, গ্ৰন্থমেলাৰ স্মৃতি সংৰক্ষণ কৰাত, সেই সময়তে আন এচাম ব্যস্ত ৰিলছৰ পৃথিৱীত অথবা তৰল বাটেৰে জনপ্ৰিয়তাৰ পথ বিচৰাত। জনপ্ৰিয় হোৱাতকৈ সুনাম গঢ়ক, উদ্দেশ্য সেয়ে হওক।